চাবি কিয় খেলছো তাৰ গাত মই অলপ পকত ল ৱাও তো আজি মই এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশৰ মাজত সোমাই পৰিছোঁ গাঁৱলীয়া পৰিৱেশত আহি আপোনালোকে কেনেকুৱা লাগে নিশ্চয় ক'ব মোক কমেণ্ট বক্সত কমেণ্ট কৰি তো এটা গাঁৱলীয়া পৰিৱেশটো চাওঁ বলক কেনেকুৱা লাগে আৰু গাঁৱলীয়া পৰিৱেশটো সম্পূৰ্ণ আপোনালোকৰ মাজত এক্সপ্ল'ৰ কৰোঁ গাঁৱলীয়া পৰিৱেশৰ মাজত আহিছোঁ আজি তো গাঁৱলীয়া পৰিৱেশৰ ভিডিঅ'টো ভালকৈ কোৱালিটি ভালকৈ অহা নাই চাগে তো ইমান ধুনীয়া এটা প্লেচ সুন্দৰ গাঁও এখন গাঁৱৰ সমূহীয়া আম পাৰি আছোঁ এতিয়া আম সেইটো বাগা আছোঁ ভাই পকাই সেইটো এই পছাতে পৰব আৰু ৱাও চাং আমি চাং বাৰ কাছে যে পাৰি দি আগতে পকা চাং এটা চাং এটা চাঙে অলপ পকাত ল ৱাও আৰু চাচা কাঁচা কি কৰিবি কাঁচাই দি কাঁচা ভাল দিছ আম এইটো হৈছে আমাৰ গুৱাহাটীত লৈ যোৱা যায় মিনিমাম 500 টকা লাগবই চাগে 500 আমাৰ গাঁৱলৈ যায় তেনেকৈ পোৱা যায় তো অলপ সেইটো ঘৰত থৈ আহোঁ মই তো ঘৰত থৈ আহি এতিয়া তাৰপিছত আমখিনি কুটি খাই আছোঁ তো নমস্কাৰ এইখনে হৈছে আমাৰ টেঙাবাৰীখন মানে লেবুৰ বাৰী তো এয়া এখন লেবুৰ বাৰী হয় বম বেছি নহয় এই পৰা হৈ পৰে একদম কেমেৰা কিমানলৈ দেখুৱাই আছে আপোনাক দেখুৱাই আছোঁ কেমেৰা কিমান দূৰ হয় এই ভিউ পইণ্টটো যিমান অলপ ওপৰৰ পৰা দেখুৱাই চাগে এনেকুৱা নহয় এনেকৈ চালে দেখা পাব চাগে দেখা পাইছে চাগে আপোনালোকে এইখন হৈছে লেবু বাগান তো আৰু আছে মোৰ কিবা কিনি মই নিজে কৈছোঁ যাৰ কাৰণে কৈছিলোঁ যে মই কিবা পাৰ্চনেল কামত ব্যস্ত হৈ আছিলোঁ বুলি আৰু কি কাৰণে আপোনালোক ভিডিঅ' দিব পৰা নাছিলোঁ ভিডিঅ' দিব নোৱাৰা কাৰণে এইবোৰে আৰু আছে কিবা কিনি কৰিছোঁ মই নিজ হাতে কাৰণ ঘৰত বহি থাকিলে কি হ'ব এনেই তো আপোনালোকৰ যদি কিবা আছে তো ঘৰত এনেই বহি নাথাকি কিবা এটা কৰক তো আৰু বেঙেনা ৰুইছিলোঁ মই বেঙেনাখিনি দেখুৱাই বেঙেনাৰ খেতিখন আমি দেখুৱাই আছোঁ চাইদক এইখন বেঙেনা বাৰী বেঙেনা ৰুইছোঁ ইয়াত আৰু এইফালে আছে মোৰ জলকীয়া লাগিছে দেখা পাইছে দেখুৱাইছে চাগে আপোনালোক আৰু এয়া হৈছে অমিতা পুলি লাগিছে গছত এইখন এখন সম্পূৰ্ণ এখন জলকীয়া বাগান কৰি তুলিছোঁ গাঁৱলীয়া পৰিৱেশ এইটোৱেই আমাৰ সেই টপিকটো দেখুৱাৰ কাৰণে তো আপোনালোকে নবহি এইবোৰ কাম কৰি থাকক তো কিবা এটা ঘৰতে কাম কৰি থাকক তো ঘৰতে নোলাব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবই লগতে এটা সুন্দৰ এটা ভিউ পইণ্ট জেগাত আপোনাৰ ভিডিঅ'টো এণ্ডিং কৰি আছোঁ তো বলক এটা ভিউ পইণ্ট জেগাত আহি ইমান ধুনীয়া লাগে নহয় কি কম মনটো একেবাৰে কিবা লাগি যায় চাওকচোন
में इतना ही। तो अगर वीडियो को अच्छा लगे तो लाइक कमेंट जरूर करना, और वीडियो को कैसा लगा कमेंट कर जरूर बताना। तो मिलते हैं अगले वीडियो में। बाय।